যিটো ডিপাৰ্টমেণ্ট সেইটো আজিৰ নহয়, বহুত দশকৰ পৰা দশক ধৰি ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো চলি আছে। কিন্তু আমাৰ গ্ৰাম্য অঞ্চলটো যেনেকৈ উন্নয়ন হ'ব লাগিলে আজিলৈকে হোৱা নাই। আৰু সেইকাৰণে এতিয়া আমি আমাৰ চৰকাৰখনে আমি সেইটো গুৰুত্ব সহকাৰে লৈছোঁ। আজি গ্ৰাম্য অঞ্চলত অৰ্থনৈতিকভাৱে যেনেকৈ আগবাঢ়ি যাব লাগিছিলে তেনেকৈ আগবাঢ়ি যাব পৰা নাই। কিন্তু এতিয়াও প্লেনিং কৰিলে আমাৰ গাঁৱত বহুতখিনি মাটি আছে, বহুতখিনি সুবিধা আছে। আমাৰ মাটিবিলাক বহুত সাৰুৱা হয়, পানীৰ আমাৰ বেছি সমস্যা নাই। তো আমাৰ এতিয়া কৰিলে আমি বহুত কৰিব পাৰোঁ। আমাৰ গোটেই নৰ্থ ইষ্টটো আমাৰ নন ভেজ হয়, আমাৰ মাংস খাই মানুহবিলাকে। চ' আমি হাঁহ কুকুৰা মুৰ্গী পালন কৰিব পাৰোঁ, গাহৰি পালন কৰিব পাৰোঁ, ছাগলী পালন কৰিব পাৰোঁ, বহুত সুবিধা আছে। আনলি হেণ্ডলুমত আমি বহুত কাম কৰিব পাৰোঁ। আমাৰ হেণ্ডলুমটো বহুত মানে মাৰ্কেট আছে। আৰু আমাৰ আজি হৰ্টিকালচাৰ এণ্ড এগ্ৰিকালচাৰটো বহুত আমি ডেভেলপ কৰিব পাৰোঁ। কিন্তু বহুতখিনি আঁচনি থকাৰ পিছতো আজিলৈকে সেই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে আমি যথেষ্ট পিছ পৰি আছোঁ। গতিকে আমি এই বছৰৰ পৰাই যিখিনি গাঁও সভা হ'ব লাগে, ঠিকছে গাঁৱত ভাল কৰি গাঁও সভা হ'ব লাগে। আমাৰ ইঞ্জিনিয়াৰবিলাকক এম্পাৱাৰ্ড কৰিব লাগে, অলপ কেপাচিটি বিল্ডিং কৰিব লাগে। আৰু তেখেতসকলে যাতে এটা VCDCক এটা আদৰ্শ VCDC গঢ়ি তুলিব পাৰে, ইয়াৰ কাৰণে কেপাচিটি বিল্ড কৰাৰ কাৰণে এই প্ৰগ্ৰামবিলাক লৈ আছোঁ। আৰু মই হোপফুল যে এই কামখিনি আমি কৰিব পাৰিম, মই আশাবাদী। গিল্টিটো থাকিবই। আৰু এতিয়ালৈকে ছিষ্টেমটো তেনেকৈ চলাই নাছিলে। আগতে কোনে চিবে ব্লকত আহি পেলাই তেনেকৈ আপোনালোকৰ সেই মানে ৰিভিউ মিটিং লৈছিলে। গতিকে আজি আমি নিজে ওলাই আহিছোঁ। তেখেতসকলক দোষ দি লাভ নাই, কাৰণ তেখেতসকলক যেনেকৈ ট্ৰেইনিং দিব লাগে, যেনেকৈ মটিভেট কৰিব লাগে কৰা নাই। কোনোবা ইচ্ছা আছে কাম কৰি আছে, ইচ্ছা নাই কাম কৰা নাই। ইয়াত ছিষ্টেমটো বড়োলেণ্ডত ঠিকমতে চলাই নাছিলে ইমান দিনে। তো সেইকাৰণে আজি আমি আহিছোঁ, চবে নামি আহিছোঁ। ডিপুটি চিফ আহিছে, MCLA আমাৰ দিলীপ বড়ো আহিছে, মই আহিছোঁ, দাওবাইচা বড়ো, চবেই আহিছে আমি। কাৰণ আমাক ৰাইজে ভোট দিছে ৰাইজক সহায় কৰাৰ কাৰণে। গতিকে ৰাইজক সহায় আমি কৰিব লাগিব, সেইকাৰণে আমি আহিছোঁ। নাই, ULB একো চৰকাৰখনক অস্থিৰ কৰিব নোৱাৰে। তেনেকুৱা ল'ৰাবিলাকে কিছুমানে বন্দুক বাৰুদ লৈ পেলাই অলপ মানে টেৰৰাইজ কৰিব বিচাৰে। আৰু এতিয়া সমাজে এইটো বুজি পায়, এইখিনি সময়ত কোনো বন্দুক বাৰুদ লোৱাৰ আৰু কোনো সময় নাই। আমি সেইটো কোনো কাৰণত নিবিচাৰোঁ। তেখেতসকলক আমি আহ্বান কৰিছোঁ, ঘৰলৈ আহক, কিবা সমস্যা আছে কথা পাতক। আজি যদি জাতিটো ইমানেই ভাল পায়, ইঞ্জিনিয়াৰ হওক, সেৱা কৰক ফ্ৰীলি, ডক্টৰ হওক, ৰাইজক ফ্ৰীলি সেৱা কৰক, হয়নে নহয়? প্ৰফেচাৰ হওক, গায়ক হওক, আমি সহায় কৰিম তেখেতসকলক। কিন্তু তেখেতসকলে কিবা এটা ইছ্যু উঠাব, যি ইছ্যুটোত নেকি কোনো মানে তেনেকুৱা একো ইম্পৰ্টেণ্ট নাই, তেনেকুৱা ইছ্যু লৈ পেলাই যি টি সময়ত মানুহ মাৰিব, বোমা দিব, সেইবিলাক কৈ থাকিব, সেইটোতো নহ'ব। থেংক ইউ। এইটো মই দুখ প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ চৰকাৰখনে, অসম চৰকাৰে ইনকুৱাৰী দিছে। ইয়াৰ ওপৰত যিটো ৰিপৰ্ট আহে, ইয়াৰ ওপৰত একশ্যন হ'ব। তেনেকুৱা চাওক, আজি যিটো আছে, এনেকুৱা সমস্যাবিলাক আজিৰ সমস্যা নহয়। তো এই সমস্যাবিলাকৰ সমাধানৰ সূত্ৰ আজি নহয় কালি ওলাব লাগিব। আৰু সেইকাৰণে আমি চবে মিলি আলোচনা কৰিব লাগিব, পলিচি ল'ব লাগিব, আগবাঢ়ি যাব লাগিব।